ৰাতিপুৱাতে মই ঘৰলৈ বুলি ৰাণী হৈ দীপৰ বিলৰ ছাইডেৰে আমি আগবাঢ়িছোঁ GMCHৰ কাৰ্ডিঅ' আৰু নিউৰলজি ছায়েন্সৰ হস্পিটেললৈকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তোৰ ল' প্ৰেছাৰ নহ'লে হাই প্ৰেছাৰ এয়া হৈছে গুৱাহাটী GMC অৱস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী মেডিকেল কলেজৰ কাৰ্ডিঅ'চিছ এণ্ড নিউৰ' ছায়েন্স চেণ্টাৰ। আৰু ইয়াত যথেষ্ট সংখ্যক পেচেণ্টছ আমি অহা দেখা পাওঁ। আৰু এইখন হৈছে নতুন, আজি 4 মাহ হৈছে এইখনৰ আৰম্ভণি হোৱা। আৰু ইয়াত বহুত সংখ্যক মানুহ নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে আহি পেলাই নাৰ্ভৰ হাৰ্টৰ চিকিৎসা কৰি আছে। আৰু ইয়াত আহিলে আপুনিও আপোনাৰ যদি কাৰোবাৰ বেমাৰ হৈ আছে, নাৰ্ভৰ প্ৰব্লেম যদি হৈ আছে বা হাৰ্টৰ যদি কিবা প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে ইয়াত আহি পেলাই আপুনি কি কৰিব পাৰে, আপোনাৰ আপোনজনৰ চিকিৎসা কৰাব পাৰে। আৰু ইয়াত ধুনীয়া ফেচিলিটি, আপুনি পূৰা একমেণ্ডেশ্যনটো চাই পেলাই গম পাইছে, ইয়াত ধুনীয়া ফেচিলিটি এটা পাব আপুনি। ডক্টৰৰ বহুত ধুনীয়াকৈ চাই তেখেতসকলে। আৰু এইকাৰণে ক'ব পাৰিছোঁ মই, কাৰণ মোৰ মা ইয়াতে চিকিৎসাধীন হৈ আছে। আজি লাষ্ট 1 মাহৰ পৰা মই আমাৰ চিকিৎসা কৰি পেলাই আছোঁ। CN চেণ্টাৰ বুলি পেলাই কোৱা হয় শ্বৰ্টলি। আৰু এই CN চেণ্টাৰতে মোৰ মাৰ চিকিৎসা হৈ আছে। আৰু ইয়াৰ পৰাই এটা নিজৰ অভিজ্ঞতা আপোনালোকক জনাইছোঁ যে আপোনালোকে যদি আহে তেতিয়াহ'লে ইয়াতে ভাল ধৰণে আপোনালোকৰ ট্ৰিটমেণ্টখিনি কৰাব পাৰিব, আপোনাৰ মা দেউতাৰ সকলোৰে। আহক ভিতৰলৈকে গৈ আমি ভিতৰৰ পৰিৱেশটো চাওঁ। এয়া হৈছে এণ্ট্ৰি পইণ্ট। এইটো হৈছে CN চেণ্টাৰৰ এণ্ট্ৰি পইণ্ট। এয়া চেণ্টাৰৰ ভিতৰৰ পৰিৱেশ। আৰু এয়া ৰাতি এতিয়া জাষ্ট 7টামান বাজিছে। আৰু CN চেণ্টাৰত পূৰা এনেকুৱা ছেটাৰডে যি, গতিকে সোনকালে OPD বন্ধ থাকে, ছানডেও বন্ধ থাকে। আৰু ইয়াত আপুনি যদি আহি আপোনাৰ কোনোবা ৰিলেটিভৰ ট্ৰিটমেণ্ট কৰাব বিচাৰে তেতিয়াহ'লে ইয়াত আহিব পাৰে। আৰু ইয়াত আহি পেলাই আপুনি ধুনীয়াকৈ আপোনাৰ ঘৰৰ মানুহৰ নাৰ্ভ হাৰ্ট ৰিলেটেড যিকোনো প্ৰব্লেম থাকিলে আপুনি কি কৰিব পাৰিব, ট্ৰিটমেণ্ট কৰাব পাৰিব ভালকৈ। ধুনীয়া এখন হস্পিটেল। আৰু এইখন আমাৰ হস্পিটেল GMCৰ হয়, কিন্তু ইয়াক চাফ চিকুণকৈ ৰখাৰ দায়িত্বটো আমাৰ। কাৰণ মই দেখা পাইছোঁ লাষ্ট 3 মাহৰ ভিতৰতে আমাৰ হস্পিটেলখনৰ বিভিন্ন আচবাব আৰু ইউৰিনেল ৱাছৰুম যথেষ্টখিনি মানে অৱনতি ঘটিছে। আৰু এইখিনি ভাল ধৰণে ৰখাৰ দায়িত্বটো কিন্তু আমাৰ, আৰু এইখিনি আমাৰ সকলোৰে কৰ্তব্য। এই হস্পিটেলখনত আপুনি এণ্ট্ৰি পইণ্টৰ পৰাই প্ৰত্যেকটো ৰুম, ইভেন বাথৰুম আৰু বিভিন্ন ধৰণৰ যিখিনি জেগা আছে, প্ৰত্যেকটো জেগাতে আপুনি AC পাব। কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই চৰকাৰৰ ফালৰ পৰা। তো সেই গতিকে আপোনালোকে আহক, ইয়াৰ সুবিধা উঠাওক, বিভিন্ন ধৰণৰ যিখিনি যি আছে, আৰু তাৰ লগে লগে চিকিৎসা কৰি পেলাই আপোনালোকৰ ৰোগ ভাল কৰক। কেছ কাউণ্টাৰ, পেয়িং কেবিন, MRD, আৰু এইফালে আছে নিউৰ' ছায়েন্স OPD। আৰু এয়া হৈছে তাত চাই, এইটো গোটেইটো বিল্ডিংটোৱে তেনেকৈ আছে। সেইফালে OPD আছে, এইফালে OPD আছে। এয়া ফাৰ্মাচী, এয়া বিল্ডিং ডেস্ক, OPD ৰেজিষ্ট্ৰেশ্যনছ। আৰু এয়া হৈছে এণ্ট্ৰি পইণ্ট। আৰু মই টিফিন ল'ব গৈছিলোঁ, টিফিন ধুনীয়াকৈ। আৰু এইটো এটা, এইফালে ইমাৰ্জেঞ্চি আছে, এইফালে এইটো হৈছে লিফ্ট। আৰু মই লিফ্টত আছোঁ এতিয়া। ইয়াত চিকিউৰিটি গাৰ্ড, ইয়াতে গেট পাছ ল'ব লাগিব, তাৰপিছত আপুনি যাব পাৰে এনেকৈ। এইটো এনেকৈ লিফ্ট ৱেইট কৰি আছোঁ, অহাই নাই, আহিছে এইটো। সেইটোৱেইটো সমস্যা, কিমান দিনৰ বা থাকিবৰ কাৰণে দিয়ে। আলহী খাব আহিছোঁ, 4 দিন মোৰ হ'লেই, 4-5 দিন হৈ গ'ল। এতিয়া আৰু কেইদিন বা থাকিব দিয়ে। দাদা কি দিছে? কণী, গাখীৰ, কল, মজা, বিস্কুট, বেটিনিয়া বিস্কুট। সেইটো বেমাৰীৰ কাৰণে ভাল। তাত বেছি চুগাৰ নাথাকে। মায়াক কি দিছে? কণী, কল আৰু
ফ্ৰুটি কেনেকুৱা লাগিছে খাই গাখীৰখিনি কেনেকুৱা লাগে পানীয়া গাখীৰ কেনে বিষত মানে এইকাৰণে দাঁতখিনি নিদিয়ে মানে গেছ হোৱাৰ চান্স থাকে তাৰপিছত আৰু হজম নোহোৱাৰ চান্স থাকে চবৰে হেৰিটো চিষ্টেমটো বেলেগ বেলেগ না সেইকাৰণে ঠিকে আছে হা লাজ লাগছে দে লাজ কৰিব নালাগে দে হয় না অলপ ভাল পাইছানে হয় না অলপ ভাল পাইছানে নাই না বিষাই আছে কান্দি আছে বিষতে কান্দি আছে গোটেই ৰাতি কান্দিছে না টোপনি যোৱা নাই আজি কালি ইনজেকশ্যন দিছিল ন এটা পিঠিৰ অঁ সেইটো চবৰে ওলাব নেকি চবৰে ওলাব আৰু ইয়াত ডাষ্টবিনত আমি জাবৰবিলাক পেলাওঁ খোৱা লোৱা কিন্তু এইটো ৱাছৰুমটো এনেকুৱাকৈ থাকে কিন্তু চাফ চিকুণে ৱাছৰুমটো কিন্তু ইয়াৰ পৰিৱেশবিলাক বেয়া হৈ যায় আছে লাহে লাহে ভাঙা চিঙা আৰম্ভ হৈ গৈছে এতিয়া এই 4 মাহে হ'ল হস্পিটেলখন আৰু এইটো সদায় এনেকৈ লেতেৰা কৰি পেলাই ৰাখে আমাৰে মানুহকেইটা ইয়াতে থাকে একদম মানে কি ক'ম আৰু তাৰমানে কি ক'ম চৰকাৰে বনাই দিছে ইমান কষ্ট কৰি পেলাই ইমান লাখ লাখ কোটি কোটি টকা খৰচ কৰি পেলাই আমাৰে পইচা দি বনাইছে আমাৰে হস্পিটেলত তাকো চাফা কৰি পেলাই নাৰাখে অঁ ইমান ধুনীয়া দিছে কিমান ধুনীয়া ফেচিলিটি অঁ লেতেৰা কৰি পেলাই ৰাখি দিয়ে মানুহখিনি তাৰমানে চাফ চিকুণটো কৰিয়ে ৰাখে কিন্তু মানুহখিনি তাৰমানে কি ব্যৱহাৰ নাজানে মেইন কথাটো হৈছে সেইটো ইফালে চাচোন এই সৰু থাকোঁতে এনেকুৱা আছিলে তাৰ অসুখ হোৱা কিমান বছৰ হ'ল 1 বছৰহে হ'ল অঁ 2 বছৰৰ বেছি হৈছে মানে 2 বছৰৰ পৰা আপোনালোকে ট্ৰিটমেণ্ট কৰি আছে ঠিক হোৱা নাই এইবাৰ ভাল হৈ যাব এইবাৰ কিয়া এচিড থাকি থাকি আমনি লাগছে নেকি ঠাণ্ডা লাগে ঘৰতচোন একেবাৰে পূৰা ফেন দোকান দি পেলাই গৰমত থাকিব নোৱাৰা কি হ'ব মায়ে বোলে ঠাণ্ডা লাগছে অৱস্থা অঁ এচি খাই খাই চৰ্দি লাগি ঠাণ্ডা লাগি একদম মাত কিবা হৈ গৈছে এতিয়া আৰু বা কি হয় নাজানো আৰু আমাৰ লগত ইয়াতে পেচেণ্ট তেনেকৈ আছে এতিয়া ভণ্টি এজনী তাৰপিছত এইফালে দাদা বকৰ চব আছে